নমস্কাৰ বন্ধুসকল, মই দিলোৱাৰ আৰু আপোনালোকে চাই আছে টেক উইথ দিলোৱাৰ। বন্ধুসকল, আজি আমি আলোচনা কৰিম যে কেনেকৈ আপোনালোকে প্লে ষ্টৰত থকা যিবিলাক পেইড এপ অৰ্থাৎ পইচা দি কিনিব লগা হয় সেই এপখিনি আপোনালোকে ফ্ৰীতে ডাউনলোড কৰিব পাৰিব। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক বন্ধুসকল, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, ইয়াৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলৰ হোম স্ক্ৰীণত আহি পেলাই এটা এপ ডাউনলোড কৰিব লাগিব, যিটো এপৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যন লিংকত দি দিম। তো মই এপটো বৰ্তমান অ'পন কৰিম। এই এপটোৰ নাম হ'ল ব্লেক মাৰ্ট এপিকে। এই এপটো ইনষ্টল কৰি লওক আপোনালোকে। ইনষ্টল কৰাৰ পিছত এই এপটো মই অ'পন কৰিম। তাৰপিছত এটা লিখা আহিছে এটা ভাৰ্চন আপডেট দিবৰ কাৰণে মই বৰ্তমান ইয়াত ন কৰিম। আৰু আপোনালোকক মই প্লে ষ্টৰত গৈ পেলাই এটা পেইড অৰ্থাৎ মানে পইচা দি কিনিব লগা এটা এপ্লিকেশ্যনৰ আপোনালোক চাৰ্চ কৰি দেখাম। তো বলক আমি প্লে ষ্টৰত গুচি যাওঁ এতিয়া। তো আমি প্লে ষ্টৰত গৈ পেলাই চাৰ্চ বাৰত টাইপ কৰিম এটা এপৰ নাম, যিটো গেম হয়, হিটমেন স্নিপাৰ। আৰু চাৰ্চ কৰি দিম, যিটো প্ৰথম অপশ্যন আহি আছে হিটমেন স্নিপাৰ। চাওক বন্ধুসকল, এইটো ইনষ্টল কৰিবলৈ হ'লে পইচা দি পেলাই ইনষ্টল কৰিব লাগিব। আমি ইয়াত ক্লিক কৰিম, লিখা আহিছে কণ্টিনিউ। কণ্টিনিউ ক্লিক কৰাৰ পিছত আপোনালোক কেইটামান তিনিটা অপশ্যন দিব। লিখা আছে প্ৰথম অপশ্যন এড ক্ৰেডিট কাৰ্ড, দ্বিতীয় অপশ্যন নেট বেংকিং, তৃতীয় অপশ্যনত ৰিডিম গিফ্ট কাৰ্ড। ইয়াত তিনিটা আমাৰ ওচৰত বৰ্তমান নাই। আমি ইয়াক বেলেগ পদ্ধতিৰে ডাউনলোড কৰিম। তো কেনেকৈ এইটো ডাউনলোড কৰিব পাৰোঁ, তো বলক আমি চাই লওঁ। ইয়াৰ বাবে মই যিটো এপ ইনষ্টল কৰিছিলোঁ এই এপটোত আকৌ আমি গুচি আহিম, যিটো ব্লেক মাৰ্ট এপ হয়। তাৰপিছত এই এপটোৰ আইকন এনেদৰে খোল খাই যাব। ঠিক প্লে ষ্টৰৰ নিচিনা এই এপটো হয়। আৰু প্লে ষ্টৰৰ যিখিনি এপ পেইড অৰ্থাৎ পইচা দি কিনিব লগা হয়, এই এপটোত আমি বিনা পইচাৰে অৰ্থাৎ পইচা নিদি পেলাই আমি এই এপটো ইনষ্টল কৰিব পাৰোঁ। তো আমি ইয়াক চাৰ্চ বাৰত টাইপ কৰিম, যিটো এপ্লিকেশ্যন ফ্ৰম চাওক কিমানখিনি এপ্লিকেশ্যন ইয়াত আছে। ইয়াত আমি চাৰ্চ বাৰত টাইপ কৰিম ঠিক সেম এপ যিটো আমি প্লে ষ্টৰত চাৰ্চ কৰিছিলোঁ, হিটমেন স্নিপাৰ। আৰু চাৰ্চ কৰি দিম। চাৰ্চ কৰাৰ পিছত চাওক বন্ধুসকল, ঠিক তেনেকৈ এই এপটোৰ আইকন চাওক বন্ধুসকল, ইয়াক ইনষ্টল কৰিবলৈ কৈ আছে। তো বন্ধুসকল, আপোনালোকৰ মই যিটো কনফিউজ আছে মই আঁতৰাবলৈ আকৌ মই প্লে ষ্টৰত গৈ আছোঁ। গৈ পেলাই হিটমেন স্নিপাৰ চাৰ্চ কৰিম। চাওক বন্ধুসকল, প্ৰথমে এই অপশ্যনটো আহিছে। চাওক বন্ধুসকল, এইটো এতিয়া আমি ডাউনলোড কৰিব পাৰোঁ। ইয়াত 30 টকা অপশ্যন আহিছে। এইটো 30 টকা নিদি পেলাই আমি ফ্ৰীতে এই এপটো ডাউনলোড কৰিব পাৰোঁ। চাওক বন্ধুসকল, 4.6 ইয়াৰ ৰেটিং হয়, অৰ্থাৎ মানুহে এইটোক ডাউনলোড কৰিছে। তো আমি আকৌ আমাৰ যিটো ব্লেক মাৰ্ট যিটো এপ আছে এইটোত আমি গুচি আহিম। গুচি অহাৰ পিছত চাওক বন্ধুসকল, হিটমেন স্নিপাৰ যিটো অপশ্যন প্ৰথমে আহিছে এইটো আমি ডাউনলোড কৰি ল'ম। বৰ্তমান আমি ইয়াক ইনষ্টলত ক্লিক কৰিম। চাওক বন্ধুসকল, ইয়াত তিনিটা অপশ্যনত ফাইল আহিছে। আপোনাৰ যিটো MB ডাউনলোড দিবলৈ মন যায় এই MB ডাউনলোড দিব পাৰে আপোনালোকে। মই বৰ্তমান 28 MB ডাউনলোড দিম।
বৰ্তমান চাওক বন্ধুসকল, আমাৰ এপটো ডাউনলোড হৈ আছে। আপোনালোক মই এপটো ইনষ্টল কৰি দেখাম বন্ধুসকল। তো আমি ইয়াক ইনষ্টল কৰি ল'ম। ইয়াক আমি কেঞ্চেল কৰি দিম। ডাউনলোড কৰিবলৈ কৈ আছে আকৌ আমি ডাউনলোড লগাই দিম। এইটোক অকণমান অসুবিধা কৰিব, কাৰণ এইটো অকণমান প্লে ষ্ট'ৰ কাৰণ প্লে ষ্ট'ৰ পাৰ্মিশ্যনৰ বিপৰীতে কৰি আছে, সেইকাৰণে অকণমান সময় ল'ব ইয়াক ইনষ্টল কৰিবলৈ হ'লে। এলাউ কৰি দিম এইটোক। এতিয়া আমি আগতে কেঞ্চেল কৰিছিলোঁ, সেইকাৰণে চাগে ইনষ্টল হোৱা নাই। চাওক বন্ধুসকল, আমাৰ এপটো ইনষ্টল হৈ গ'ল। এতিয়া আমি আমাৰ মোবাইলৰ হোম স্ক্ৰীণত আহি যাম। চাওক বন্ধুসকল, আমাৰ এপটো ডাউনলোড হৈ গ'ল। ইয়াক আমি বৰ্তমান অ'পেন কৰি দিম। যিহেতু মোৰ মোবাইলত ষ্ট'ৰেজৰ বৰ্তমান কম আছে, সেইকাৰণে মই ইয়াক এতিয়া মই খেলিব নোৱাৰোঁ। অ'কে কৰি দিম, এলাউ কৰি দিম। তো বন্ধুসকল, আপোনালোকে ঠিক এনেদৰে যিখিনি পেইড এপ আছে, অৰ্থাৎ প্লে ষ্ট'ৰ আছে, এই প্লে ষ্ট'ৰত যিখিনি পেইড এপ আছে সেইখিনি আপোনালোকে ফ্ৰীতে ডাউনলোড কৰিব পাৰে এই এপৰ সহায়ত। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। লগ পাম আৰু এটা ভিডিঅ'ৰ সৈতে।